নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে বহুকেইটা আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক দি উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব। দৰ্শকসকল জনাই আছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। ভুৱা তথ্য দি এনআৰচিত নাম হুমুৱাইছিল নেকি আপুনি? জনাই আছো এটা বিগ পলিটিকেল আপডেট। ভুৱা তথ্য দি এনআৰচিত নাম হুমুৱাইছিল নেকি? যদি হুমুৱাইছিল তেন্তে আপোনাৰ বিপদ নিশ্চিত, গ্ৰেপ্তাৰ হ'ব আপুনি। এনআৰচিত ভুৱা তথ্যৰে নাম হুমুৱাসকলৰ বিপদ নিশ্চিত। এনআৰচিত ভুৱা তথ্য দিয়াসকলৰ বিৰুদ্ধে চৰকাৰে ল'ব কঠোৰ ব্যৱস্থা আৰু যিসকল লোকে এনআৰচিত ভুৱা তথ্য দিছিল সেইসকল লোকৰ বিৰুদ্ধে চৰকাৰে ল'ব কঠোৰ ব্যৱস্থা। যিকোনো মুহূৰ্তত হ'ব পাৰে গ্ৰেপ্তাৰ আৰু যিসকলে ভুৱা তথ্য দিছিল সেইসকল লোকে যিকোনো মুহূৰ্ততে হ'ব পাৰে গ্ৰেপ্তাৰ। কোনো ব্যৱস্থাই চূড়ান্ত নহয়, লগতে কোৱা হৈছে যে কোনো ব্যৱস্থাই চূড়ান্ত নহয়। অসমীয়া জাতিৰ সুৰক্ষাকহে গুৰুত্ব দিয়ে চৰকাৰে। লগতে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে অসমীয়া জাতিৰ সুৰক্ষাকহে গুৰুত্ব দিয়ে এইখন চৰকাৰে। ভুৱা তথ্যৰে এনআৰচিত নাম দিয়াসকলৰ পুনৰ চিনাক্তকৰণ চলিব। লগতে জনাই আছো এটা ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ খবৰ। ভুৱা তথ্যৰে এনআৰচিত নাম দিয়াসকলৰ পুনৰ চিনাক্তকৰণ চলিব। ইতিমধ্যে চৰকাৰে ইয়াৰ বাবে আৰম্ভ কৰিছে যাৱতীয় কাম কাজ। ইতিমধ্যে অসম চৰকাৰে ইয়াৰ বাবে আৰম্ভ কৰিছে যাৱতীয় কাম কাজ। একাংশ বিষয়াৰ বাবে এনআৰচিত সন্নিৱিষ্ট হৈছে ভুৱা তথ্য আৰু একাংশ বিষয়াৰ বাবে এনআৰচিত সন্নিৱিষ্ট হৈছে ভুৱা তথ্যসমূহ। সেইসকল বিষয়াৰ বাবে জাতিটো পংগু হৈ পৰিছে। লগতে কোৱা হৈছে যে মুখ্যমন্ত্ৰী ভাষ্য এয়া যে সেইসকল বিষয়াৰ বাবে আজি জাতিটো পংগু হৈ পৰিছে। তেনে বিষয়াৰ ওপৰতো চৰকাৰে ল'ব ব্যৱস্থা আৰু যিসকল বিষয়াই এনআৰচি ভিত্তিক কাম কৰিছিল সেইসকল বিষয়াৰ ওপৰতো অসম চৰকাৰে ল'ব ব্যৱস্থা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আৰু এই ঘোষণা হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল জনাই আছো পৰৱৰ্তী খবৰটো। ভূমি নামজাৰি ঘৰৰ পৰাই কৰিব পাৰিব। আপুনি এতিয়াৰে পৰা আপোনাৰ ভূমি নামজাৰিৰ কাম ঘৰতে বহি কৰিব পাৰিব। আবেদনৰ প্ৰক্ৰিয়াসমূহ কি আৰু ভূমি নামজাৰিৰ বাবে আবেদনৰ যি প্ৰক্ৰিয়াসমূহ দিয়া হৈছে সেইসমূহ কি জনাই আছো সবিশেষ। চৰকাৰী ভূমিত বাস কৰা সকলৰ বাবে ডাঙৰ খবৰ আৰু যিসকলে চৰকাৰী ভূমিত বাস কৰি আছে সেইসকল লোকৰ বাবে এটা ডাঙৰ খবৰ। দীৰ্ঘদিনে নিষ্পত্তি নোহোৱা ভূমিৰো সমাধান কৰিব পাৰিব। আপোনালোকে দীৰ্ঘদিনে নিষ্পত্তি নোহোৱা ভূমিৰো সমস্যা সমাধান কৰিব পাৰিব। নিৰ্ধাৰিত পদ্ধতিৰে অনলাইনতে লাভ কৰিব মাটিৰ খাজানা। আপুনি নিৰ্ধাৰিত পদ্ধতিৰে অনলাইনতে লাভ কৰিব পাৰিব মাটিৰ খাজানা। ইয়াৰ বাবে কোনো ধৰণৰ অফিচ আদালতত যাব নালাগে। মাটিৰ নামজাৰি, নাম শুধৰণি, নাম সলনি, পট্টা পৃথকীকৰণ আদি ঘৰৰ পৰাই কৰিব পাৰিব। আপুনি মাটিৰ নামজাৰি কাম, নাম শুধৰণি, নাম সলনি, পট্টা পৃথকীকৰণ আদি ঘৰৰ পৰাই কৰিব পাৰিব। জনাই আছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। মিছন বসুন্ধৰাৰ জৰিয়তে এইসমূহ কাম ঘৰৰ পৰাই কৰিব পাৰিব। আপুনি মিছন বসুন্ধৰাৰ জৰিয়তে ঘৰতে বহি এই কামসমূহ কৰিব পাৰিব। প্ৰথমে আপুনি যাব লাগিব মিছন বসুন্ধৰা পৰ্টেললৈ। আপুনি এই কাম ঘৰতে বহি কৰিবলৈ হ'লে আপুনি প্ৰথমে যাব লাগিব মিছন বসুন্ধৰা পৰ্টেললৈ। আপোনাৰ মোবাইল ডাউনলোড কৰিব পাৰিব মিছন বসুন্ধৰা এপ। আপুনি আপোনাৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব মিছন বসুন্ধৰা নামৰ এপটো। https://bosundhara.assam.gov.in ক্লিক কৰক। ৱেবছাইটৰ সেৱা টেবত ক্লিক কৰক। তাৰপিছত আপুনি ৱেবছাইটৰ সেৱা টেবত ক্লিক কৰক। এটা ৱেবছাইট দিয়া হৈছে, এইটো ৱেবছাইটৰ কথা কোৱা হৈছে bosundhara.assam.gov.in আপুনি ক্লিক কৰিব লাগিব। তাৰপিছত ৱেবছাইটৰ সেৱা টেবত ক্লিক কৰিব লাগিব। আপুনি যিটো বিষয়ত আবেদন কৰিব বিচাৰে সেই অপশ্যনত ক্লিক কৰক আৰু তাৰপিছত আপুনি যিটো বিষয়ত আবেদন কৰিব সেই অপশ্যনত গৈ ক্লিক কৰিব লাগিব।
সেই বিষয়টোৰ সেৱাৰ বাবে প্ৰয়োজনীয় সেয়া নিৰ্দেশনা আৰু নথি পত্ৰবোৰ স্ক্ৰীনত প্ৰদৰ্শন হ'ব। ইয়াৰ পিছত প্ৰয়োগ বুটামত ক্লিক কৰিব লাগিব। তাৰ পিছত আপুনি প্ৰয়োগ বুটামত ক্লিক কৰিব লাগিব। আপোনাৰ পঞ্জীয়ন হৈ থকা মোবাইলত আহিব OTP আৰু আপোনাৰ পঞ্জীয়ন হৈ থকা আপোনাৰ মোবাইলতে আহিব OTP। লগইনৰ পিছত আপোনাৰ ভূমিৰ বিৱৰণ সন্নিৱিষ্ট কৰক আৰু যেতিয়া লগইন হ'ব তাৰ পিছতে আপোনাৰ ভূমিৰ বিৱৰণ সন্নিৱিষ্ট কৰিব লাগিব। আবেদনকাৰীৰ বিৱৰণ নথিপত্ৰ দাখিল কৰিব লাগিব। লগতে কোৱা হৈছে যে আবেদনকাৰীৰ বিশেষ বিৱৰণ নথিপত্ৰ দাখিল কৰিব লাগিব। প্ৰতিটো শাখাতে প্ৰয়োজনীয় বিৱৰণ সন্নিৱিষ্ট কৰক। লগতে কোৱা হৈছে যে প্ৰতিটো শাখাতে প্ৰয়োজনীয় বিৱৰণ সন্নিৱিষ্ট কৰক। সকলো প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰক আৰু যিসকল নথিপত্ৰ বিচাৰিব আপোনাৰ সকলো প্ৰয়োজনীয় নথিপত্ৰ তাত আপলোড কৰিব লাগিব। ই-ৰিক্সা আৰু ডাম্পাৰৰ চলাচলৰ বাবে সময় বান্ধি দিয়া হৈছে। যিসকলৰ ই-ৰিক্সাৰ লগতে ডাম্পাৰ আছে সেইসকলৰ বাবে এই খবৰটো অত্যন্ত জৰুৰী। জনাই যাম সবিশেষ তথ্য। সন্ধিয়া 5 বজাৰ পৰা পুৱা 6 বজালৈ চলাচলৰ নিষেধাজ্ঞা ই-ৰিক্সাসমূহ। বিশেষকৈ ই-ৰিক্সাসমূহৰ বাবে সন্ধিয়া 5 বজাৰ পৰা পুৱা 6 বজালৈ চলাচলৰ নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। ডাম্পাৰ সন্ধিয়া 5 বজাৰ পৰা ৰাতিপুৱা 7 বজালৈকে চলাচল নিষেধাজ্ঞা আৰু ই-ৰিক্সাৰ লগতে ডাম্পাৰৰ সন্ধিয়া 5 বজাৰ পৰা ৰাতিপুৱা 7 বজালৈকে চলাচল নিষেধাজ্ঞা। ৰাষ্ট্ৰীয় ঘাইপথ গড়কটানি ৰাস্তাত কোনো ধৰণৰ বাহন কৰিব নোৱাৰিব পাৰ্কিং। হোটেল ৰেষ্টুৰেণ্টত সন্মুখতো অবৈধভাৱে কৰিব নোৱাৰিব গাড়ী পাৰ্কিং। হোটেলৰ লগতে ৰেষ্টুৰেণ্ট সন্মুখতো অবৈধভাৱে কৰিব নোৱাৰিব গাড়ী পাৰ্কিং। হোজাই জিলা প্ৰশাসনৰ নতুন নিৰ্দেশনা আৰু এই নিৰ্দেশনা জাৰি কৰিছে হোজাই জিলাৰ প্ৰশাসনে। ই-ৰিক্সা আৰু ডাম্পাৰৰ ক্ষেত্ৰত সৰব হোজাই জিলা প্ৰশাসন। ই-ৰিক্সা আৰু ডাম্পাৰৰ ক্ষেত্ৰত সৰব হোজাই জিলা প্ৰশাসন। হোজাই জিলা দণ্ডাধীশ লাচিত কুমাৰ দাসৰ কঠোৰ নিৰ্দেশনা আৰু হোজাই জিলা দণ্ডাধীশ লাচিত কুমাৰ দাসৰ এই কঠোৰ নিৰ্দেশনা।